Welcome friends, welcome to Untitled Tutorial. আজি আমি ডিসকাস কৰিম 16 সেপ্টেম্বৰৰ যিখিনি কারেন্ট অ্যাফেয়ার আছে সেইখিনি আমি আজি লৈ আহিছো তো যিখিনি আমাৰ অলৰেডি আপকামিং কম্পিটিটিভ এক্সাম আছে গোটেইখিনি কম্পিটিটিভ এক্সামতে কারেন্ট অ্যাফেয়াৰৰ পৰা বহুত মাৰ্কস আহে আৰু গোটেইখিনি এক্সামৰ কাৰণে আমি আমাৰ এই সেশনটো হেল্পফুল হ'ব তো যিসকলে বৰ্তমান বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে সো তেওঁলোকৰ কাৰণে এই সেশনটো যথেষ্ট হেল্পফুল হ'ব তো আপোনালোকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাব আৰু যদি ভাল পায় কন্টেন্টটো ভাল পায় দেন প্লিজ লাইক আৰু শেয়াৰ কৰি দিব আৰু যদি চেনেলটোত আমাৰ নতুনকৈ আহিছে তেতিয়া হলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ওকে ঠিক আছে আৰু আপোনালোকে যদি এই ক্লাছবিলাক আমাৰ যেটো কারেন্ট অ্যাফেয়াৰ এইবিলাক সেশন আমি কৰি আছো এইবিলাকৰ যদি আপোনালোকৰ পিডিএফ ডাউনলোড কৰিব বিচাৰে যাতে আপোনালোকৰ ইন ফিউচাৰ যেতিয়া এক্সামৰ টাইমত আপোনালোকে ৰিভিজন কৰিব হে ৰিভিজনৰ টাইমত যাতে সহায় হয় তাৰ বাবে আপোনালোকে কি কৰিব পাৰিব আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলৰ পৰা এই পিডিএফ বিলাক ডাউনলোড কৰিব পাৰিব ওকে আৰু তাৰ বাবে আপোনালোকে কি কৰিব লাগিব তাৰ বাবে আমাৰ যেটো টেলিগ্ৰাম চেনেল আছে তাত জয়েন কৰি লব আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো এটো মই দি দিছো ইয়াতে ওকে সো এটো হৈ গল আমাৰ টেলিগ্ৰাম চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক সো আপোনালোকে টেলিগ্ৰামত যাব আঞ্জলি টিউটোৰিয়েল সাৰ্চ কৰিব আৰু তাতে আপোনালোকে আমাৰ যেটো চেনেল আছে তাতে জয়েন কৰি লব পাৰিব তাতে গ্ৰুপ আছে সেই গ্ৰুপটোত জয়েন কৰি লব পাৰিব তাৰপিছত যিকোনো ধৰণৰ আমাৰ আপডেট হওক বা এই ক্লাছৰ পিডিএফ হওক তাতে আপোনালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিব ওকে আৰু আমাৰ যেটো ফেসবুক পেজ আছে এটো আমাৰ ফেসবুক পেজ এই ফেসবুক পেজটো আপোনালোকে লাইক আৰু শেয়াৰ কৰি দিব ভিডিওটো চোৱাৰ পিছত আপোনালোকে যদি ভাবে যে আমাৰ ইয়াৰ পৰা কিবা হেল্প হ'ব আমাৰ কারেন্ট অ্যাফেয়ার সেকশনটো আমাৰ হেল্প হ'ব ইন আওয়াৰ এক্সাম তেতিয়া হলে প্লিজ আপোনালোকৰ ফ্ৰেন্ডছ সকলক আমাৰ এই চেনেলটো ৰিকমেন্ড কৰিব ওকে আৰু যি হয় আপোনালোকৰ ফ্ৰেন্ডছ যাক পাৰে আপোনালোকে শেয়াৰ কৰিব পাৰিব যেনেকৈ পাৰে যি সোশ্যাল প্ল্যাটফৰ্মক শেয়াৰ কৰিব পাৰিব আৰু তেওঁলোককো আমাৰ এই পেজ কি কয় চেনেলটো ৰিকমেন্ড কৰিব ওকে ফাইন সো তেতিয়া হলে আজি আমি আমাৰ সেশনটো আৰম্ভ কৰো 16 সেপ্টেম্বৰ কারেন্ট অ্যাফেয়ার ওকে সো আমাৰ ফার্স্ট কোয়েশ্চন কি আছে ফার্স্ট কোয়েশ্চন আমি চাও ওকে ফার্স্ট কোয়েশ্চন আছে আমাৰ the Abraham Accord has been signed by which of the following countries so Abraham Accord এখন peace accord হয় এখন recently signed হৈছে তিনিখন কান্ট্ৰিৰ মাজত so কোন কেইখন কান্ট্ৰিৰ মাজত এখন সাইন হৈছে ওকে সো আমাৰ অপশন এ আছে USA India and Israel অপশন বি আছে Bahrain UAE and Israel অপশন সি আছে Israel UAE and India অপশন ডি আছে USA India and UAE so আমাৰ কারেক্ট আনসার কোনটো হ'ব আমাৰ কারেক্ট অপশন হ'ব অপশন বি so Bahrain UAE and Israelৰ মাজত এই যিখন আব্ৰাহাম একৰ্ড আছে এই একৰ্ডখন সাইন হৈছে ঠিক আছে সো এখন পিস একৰ্ড আগতে কি হৈছিল জিউইশ যিবিলাক পিপল আছিল আৰু মুসলিম যিসকল মানুহ আছিল সো আৰব কান্ট্ৰিজ আৰু জিউইশ মানুহবিলাকৰ মাজত অলপ ক্লেশ আছিল ওকে মিডল ইষ্টত সো এই পিস একৰ্ডখনৰ দ্বাৰা তেওঁলোকে সেইবিলাক আগৰ যিবিলাক তেওঁলোকৰ ক্লেশ আছিল সেই সকলোবিলাক পাহৰি তেওঁলোকৰ মাজত এটা শান্তিৰ ৰিলেশনশিপ শান্তিৰ যেটো সম্বন্ধ হেতু স্থাপন কৰিব তেওঁলোকে আগবাঢ়িছে আৰু হেতু কাৰণে বাহৰেইন ইউনাইটেড আৰব এমিৰেটছ আৰু ইজৰাইলে একেলগে এই পিস একৰ্ডখন সাইন কৰিছে ঠিক আছে সো এই একৰ্ডখনৰ নাম হ'ল আব্ৰাহাম একৰ্ড ওকে ফাইন সো নেক্সট কোয়েশ্চন আমি যাও নেক্সট কোয়েশ্চন কি আছে Tamilnadu government is not going to allow Karnataka government to build dam at Mekedatu. The dam has been planned to build across which of the following river? Option A আছে Kaveri, option B আছে Godavari, option C আছে Ganga, option D আছে Narmada. So Tamil Nadu government Karnataka government কি কৰিছে এলাউ কৰা নাই এটা ড্যাম বিল্ড কৰিব বিচাৰিছিল Karnataka government so Tamil Nadu government কৈছে আমি নিদিও ওকে সো হেতু বিলটো কোড বনোৱাৰ কথা আছিল মেকেডাটু নামৰ জায়গাডোখৰত বনোৱাৰ কথা আছিল আৰু হে বিল এটা আমাৰ কোৱেশ্চনটো উঠিছে যে হেই দেশৰ যেটো ড্যাম তেওঁলোকে বনাবলৈ প্ল্যান কৰিছিল সেই ড্যামটো কোনখন ৰিভাৰৰ ওপৰত তেওঁলোকে বনোৱাৰ প্ল্যান কৰিছিল অপশন এ আছে কাবেৰী বি গোদাবৰী অপশন সি গংগা অপশন ডি নৰ্মদা সো কারেক্ট আনসার আমাৰ কোনটো হ'ব কারেক্ট আনসার হ'ব আমাৰ কাবেৰী সো অপশন এ ইজ আওয়ার কারেক্ট আনসার ফাইন so next question আমি চাও next question কি আছে the first rail route between Bangladesh and northeastern India is named as Bangladesh আৰু northeast India মানে আমাৰ যিখন northeast আছে northeastৰ লগত বাংলাদেশক ডাইৰেক্টলি কানেক্ট কৰি ফাৰ্স্ট এটা ৰেল ৰুট যেটো কনস্ট্ৰাকচন চলি আছে সো সেই ৰেল ৰুটৰ নাম কি সো অপশন এ আছে ইন্দো বাংলা ৰেল ৰুট অপশন বি আছে আগৰতলা আখৌৰা ৰেল লিংক অপশন সি আছে Banga Bharat ৰেল লিংক অপশন ডি আছে none of these
সো আমাৰ কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ হ'ব আমাৰ অপশন বি আগাৰতলা আখৌৰা ৰেল লিংক এতিয়া কাহিনীটো কি হ'ল যে আগাৰতলা মানে আমাৰ ত্ৰিপুৰা ষ্টেট যিখন আছে সো আগাৰতলা ৰেল ষ্টেচন আৰু বাংলাদেশৰ আখৌৰা এই দুইটা জায়গাক কানেক্ট কৰি পেলাই এটা ৰেল ৰুট কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে আৰু বাই বাংলাদেশৰ কোৱা মতে বাই মাৰ্চ 2021 এইটো কনষ্ট্ৰাকশ্যন কমপ্লিট হৈ যাব এইটো অপাৰেটিভ হৈ যাব ওকে সো আমাৰ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াৰ লগত কানেক্ট কৰি বনোৱা হৈছে সো এইটো মেপখনত দেখাই দিছোঁ আপোনালোকে মেপখন যদি দেখা পাইছে ঠিক আছে সো এই যিটো আখৌৰা আছে বাংলাদেশৰ আখৌৰা প্লেচ তো তাৰ লগত আমাৰ আগাৰতলা ডাইৰেক্টলি কানেক্ট হ'ব থ্ৰু ৰেল ৰুট আৰু ৰুটটোৰ নাম কি আখৌৰা আগাৰতলা আখৌৰা ৰেল লিংক ঠিক আছে তো এইটো বাংলাদেশৰ লগত আমাৰ নৰ্থ ইষ্টক ডাইৰেক্টলি কানেক্ট কৰিব আৰু এই যিটো ৰেল ট্ৰেক আছে সেই ৰেল ট্ৰেকটোৰ টোটেল লেংথ কিমান 10 কিলোমিটাৰ লেংথ টোটেল ঠিক আছে টোটেল লেংথ কিমান 10 কিলোমিটাৰ টোটেল লেংথ 10 কিলোমিটাৰ আৰু ইয়াৰে 4 কিলোমিটাৰ ট্ৰেক ইণ্ডিয়ান ষ্টেটত আছে আগাৰতলাত আছে আৰু 6 কিলোমিটাৰ ট্ৰেক ক'ত আছে বাংলাদেশত হ'ব ঠিক আছে টোটেল ৰেল ট্ৰেকটো 4 কিলোমিটাৰ ইণ্ডিয়ান টেৰিটৰিত হ'ব আৰু 6 কিলোমিটাৰ বাংলাদেশ টেৰিটৰিত হ'ব ঠিক আছে ফাইন সো তেতিয়াহ'লে আমি আমাৰ নেক্সট কুৱেশ্যনত আগবাঢ়ো নেক্সট কুৱেশ্যন কি আছে চাওঁ নেক্সট কুৱেশ্যন আছে দ্য লাৰ্জেষ্ট হাইৱে টানেল ইন দ্য ৱৰ্ল্ড অটল টানেল কানেক্টছ মানালী উইথ অপশ্যন এ আছে জম্মু এণ্ড কাশ্মীৰ অপশ্যন বি আছে লাডাখ অপশ্যন চি আছে চণ্ডীগড় অপশ্যন ডি আছে লেহ সো যিটো ৱৰ্ল্ডৰ ভিতৰত হাইয়েষ্ট লাৰ্জেষ্ট বা লংগেষ্ট ওকে ৱৰ্ল্ড লংগেষ্ট একচুৱেলি নট লাৰ্জেষ্ট লংগেষ্ট ওকে সো এইটো লংগেষ্ট হ'ব লাগে okay longest so world longest highway tunnel jitur naam atal tunnel hey atal tunnel to manali himachal pradeshar jitu manali ase manali kar logot connect koribo so yar correct answer ki hobo correct answer hobo amar option d leh okay option d leh will be our correct answer so manali aru lehok connect koribo already etu construction complete hoy goise so atal tunnel jitu ase ei tunnel to manalik লেহৰ লগত কানেক্ট কৰিছে ঠিক আছে আৰু এই যিটো আমাৰ টানেল আছে এইটো প্ৰায় 10,000 ফিট হাইটত আছে ওকে কিমানত আছে 10,000 ফিট হাইটত আছে ঠিক আছে ফাইন সো তেতিয়াহ'লে আমি আমাৰ নেক্সট কুৱেশ্যনত যাওঁ নেক্সট কুৱেশ্যন কি আছে চাওঁ নেক্সট কুৱেশ্যন আছে হুইচ অফ দ্য ফলোয়িং ইজ এন ইণ্ডিয়ান অৰিজিন অথৰ shortlisted for the 2020 Brooker Prize for her debut novel Burnt Sugar so এজন বিখ্যাত অথৰ হয় তেওঁ ইণ্ডিয়ান অৰিজিন অথৰ হয় ওকে ইণ্ডিয়ান অৰিজিন অথৰ হয় তেওঁ কি হৈছে তেওঁৰ ডেবিউ নভেল এখন ফাৰ্ষ্ট নভেল যিখনৰ নাম বাৰ্ণ্ট চুগাৰ সো সেইখনৰ কাৰণে তেখেত কি হৈছে শৰ্ট লিষ্টেড হৈছে ব্ৰোকাৰ প্ৰাইজৰ কাৰণে তেখেতৰ নাম কি অপশ্যন এ আছে আৱনি দোষী অপশ্যন বি আছে ওম মালিক অপশ্যন চি আছে ৰাজ মাথাই অপশ্যন ডি আছে সুকেতা মেহতা তো আমাৰ কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ হ'ব অপশ্যন এ আৱনি দোষী সো এজন ডুবাই বেছড তেখেত ইণ্ডিয়ান অথৰ হয় ঠিক আছে তেওঁ এগৰাকী ডুবাই বেছড ইণ্ডিয়ান অৰিজিন অথৰ তেওঁৰ ডেবিউ যিখন নভেল বাৰ্ণ্ট চুগাৰ সেইখন 2020 ব্ৰোকাৰ প্ৰাইজৰ কাৰণে শৰ্ট লিষ্টেড হৈছে ওকে সো তেতিয়াহ'লে আমাৰ নেক্সট কুৱেশ্যনত আগবাঢ়ো নেক্সট কুৱেশ্যন কি আছে when is the world ozone day so world ozone day কেতিয়া হয় তো এটা আমাৰ কাৰেক্ট আনসাৰ কি হ'ব অফ সেপ্টেম্বৰ 16 যেটো আজিৰ দিন ওকে সো আজিৰ আমাৰ কি ডে world ozone day ঠিক আছে কাৰেক্ট আনসাৰ কি হ'ব সেপ্টেম্বৰ 16 কি প্ৰতি বছৰে যেটো আমাৰ সেপ্টেম্বৰ 16 হয় হে সেপ্টেম্বৰ 16 টো কি হিচাপে কি ডে হিচাপে সেলিব্ৰেট কৰে world ozone day হিচাপে আমি সেলিব্ৰেট কৰো ঠিক আছে সো ওজনটো আমি সবেই জানো তো ওজন লেয়াৰ ইজ ভেৰি ইম্পৰ্টেন্ট ফৰ আস কি কৰে ওজন লেয়াৰে যেটো আল্ট্ৰাভায়োলেট ৰে আছে সানৰ হেতু আমাক প্ৰটেক্ট কৰে তো হেতু আল্ট্ৰাভায়োলেট ৰে আহিব নোৱাৰাৰ কাৰণে আমাৰ বহুতখিনি হেৰি আমাৰ কাৰণে হাৰ্মফুল হয় ওকে সো সেইখিনি আমাক আহিবলৈ নিদিয়ে ওজন লেয়াৰে সো এই কাৰণে ওজন লেয়াৰ বহুত ইম্পৰ্টেন্ট সো আমি সেপ্টেম্বৰ 16 টো ওয়ার্ল্ড ওজন ডে হিচাপে আমি কি কৰো সেলিব্ৰেট কৰো আৰু এইবাৰৰ যেটো ওজন ডে আছে হে ওজন ডেৰ স্লোগানটো কি হয় এটো কেতিয়াবা সুধিব পাৰে ঠিক আছে স্লোগানটো কি হয় তো this year slogan for world ozone day কি হয় স্লোগানটো কি হয় ওজন ফৰ লাইফ ঠিক আছে ওজন ফৰ লাইফ ওকে এটো আহিব পাৰে স্লোগানটো কি আছিল এবাৰ 2020
ঠিক আছে দিছ ইয়াৰ মিনছ 2020 যিটো শ্লোগান ৱৰ্ল্ড অজন ডে এইটো কি হয় অজন ফৰ লাইফ ঠিক আছে সো তেতিয়াহ'লে আমি আমাৰ নেক্সট কুৱেশ্যনত আগবাঢ়ো নেক্সট কুৱেশ্যন কি আছে আণ্ডাৰ প্ৰধানমন্ত্ৰী স্বাস্থ্য Suraksha Yojana PMSSY, a new aims will be established on which state of India as declared by the Prime Minister Narendra Modi. So Narendra Modi, our Mananiya Prime Minister, তেখেতে কি কৰে ৰিসেন্টলি ডিক্লেয়াৰ কৰিছে যে এখন নতুন এইমছ তেওঁলোকে বনাব আণ্ডাৰ কি যোজনা প্ৰধানমন্ত্ৰী স্বাস্থ্য সুৰক্ষা যোজনা সো এখন কোড তেওঁলোকে চেংচন কৰিছে কোড বনাব সো অপশন এ আছে মধ্যপ্ৰদেশ অপশন বি আছে উত্তৰ প্ৰদেশ অপশন সি আছে বিহাৰ অপশন ডি আছে গুজৰাট তো আমাৰ কাৰেক্ট আনসাৰ কোনটো হ'ব কাৰেক্ট আনসাৰ হ'ব আমাৰ বিহাৰ ওকে সো বিহাৰত তেওঁলোকে নতুন এখন এইমছ বনাব ঠিক আছে আৰু ইয়াতে টোটেল তেওঁলোকে কিমান কষ্ট হ'ব এখন বনাওতে টোটেল আমাৰ cost about 1264 crore rupees okay 1264 crores rupees ya a aims kon amar banaote kharcha poribo thik ase fine so next question ki ase to provide online service to people which of the following state police department launched CGCOP app so এখন ইণ্ডিয়ান ষ্টেট আছে ইণ্ডিয়ান ষ্টেটৰ যিটো পুলিচ ডিপাৰ্টমেণ্ট আছে তেওঁলোকে এটা এপ লঞ্চ কৰিছে যাতে অনলাইন সাৰ্ভিস পাব পাৰে মানুহখিনিয়ে কাৰণ কেলে এটা কোভিড-19 চলি আছে সবতে সো কোভিড-19 পেণ্ডেমিকৰ কাৰণে মানুহৰ থানালে যোৱা থানালে অহা এইবিলাক আমাৰ বেছি কি হয় মানুহ যতে গুট খায় মানুহ গুট খোৱাটো কমাই দিছে ঠিক আছে সোশ্যাল ডিস্টেন্স ৰাখিব কৈছে সো তেওঁলোকে কি কৈছে যাতে মানুহবিলাকৰ কোনো অসুবিধা নহয় যাতে তেওঁলোক কমপ্লেইন কৰিবৰ কাৰণে কিবা বস্তু হেৰালে যাতে থানাত গৈ কমপ্লেইন কৰিব পাৰে সো এইবিলাক যাতে তেওঁলোকে ঘৰত বহিয়ে কৰিব পাৰে থানালে আকৌ এইবিলাক কৰিব যাৰ কাৰণে যাবলৈ কোনো প্ৰয়োজন তেওঁলোকৰ নহয় সো সেই কাৰণে কি কৰিছে ইণ্ডিয়াৰ যিখন ছত্তীশগড় যিখন ষ্টেট আছে সো সেই ষ্টেটখনৰ পুলিচ ডিপাৰ্টমেণ্টে কি কৰিছে এটা এপ লঞ্চ কৰিছে সো এপটোৰ নাম কি দিছে CGCOP তো আমাৰ কাৰেক্ট আনসাৰ কি হ'ব অপশন সি will be our correct answer Chhattisgarh okay so Chhattisgarh police department কি কৰিছে CGCOP নামৰ এটা এপ লঞ্চ কৰিছে তেওঁলোকে তাতে অনলাইন সাৰ্ভিস দিব আৰু টোটেল 14 টা তেওঁলোকে সাৰ্ভিস এতিয়ালৈকে अवेलेबल কৰিছে অনলাইন তাতে মানুহে কি কৰিব পাৰিব অনলাইন তেওঁলোকৰ যদি কিবা বস্তু হেৰাই কমপ্লেইন দিব পাৰিব অনলাইন কিবা ৰিপৰ্ট লিখাব FIR লিখাব পাৰিব সো এইবিলাক সাৰ্ভিস তেওঁলোকৰ টোটেল 14 টা এনেকুৱা ধৰণৰ সাৰ্ভিস তেওঁলোকে এতিয়া আৰম্ভ কৰিছে আৰু মানুহবিলাকে ইয়াৰ কাৰণে থানালৈ যোৱাৰ বা পুলিচ ষ্টেচনলৈ যোৱাৰ কোনো প্ৰয়োজন নাই তেওঁলোকে ঘৰত বহি অনলাইন এইখিনি কাম কৰিব পাৰিব ঠিক আছে সো এটা ভাল ষ্টেপ পুলিচ ডিপাৰ্টমেণ্ট আমাৰ আসাম পুলিচ ডিপাৰ্টমেণ্টে এনেকুৱা ষ্টেপ ল'ব লাগে সো ছত্তীশগড় যেতিয়া ল'ব পাৰিছে আমাৰ অসমেও ল'ব পাৰিব ঠিক আছে কোনো তাত কোনো একো কি কয় ডাঙৰ কথা নহয় ঠিক আছে তেওঁলোকে যদি কৰিব পাৰিছে আমিও কৰিব পাৰিম সো আমাৰ নেক্সট কুৱেশ্যন কি আছে চাওঁ নেক্সট কুৱেশ্যন কি আছে নেক্সট আছে ওকে সো এইটো আমাৰ লাষ্ট কুৱেশ্যন আছিল আজি সেশনৰ ঠিক আছে যদি সেশনটো ভাল লাগিলে তেতিয়াহলে প্লিজ লাইক আৰু শেয়াৰ কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহলে প্লিজ চেনেলটোৰ লগত জড়িত হৈ লওক কেনেকৈ জড়িত হ'ব সাবস্ক্ৰাইব বাটনটো টিপি দিব আৰু আপোনালোকৰ যিটো বেল আইকন আছে সেই বেল আইকনটো হিট কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিও আমি পিছলৈ আপলোড কৰিলে আপোনালোকে ডাইৰেক্টলি নটিফিকেশন আপোনালোকৰ মোবাইল ফোন হওক বা যিটো ডিভাইস ইউজ কৰি আছে তাত আপোনালোকে পায় ফাইন সো তেতিয়াহলে আজিলৈ আমি বাই বাই কৰো ঠিক আছে নেক্সট আমি আকৌ লগ পাম নেক্সট সেশনত ঠিক আছে সো টিল দেন বাই বাই টেক কেয়াৰ এণ্ড লাভ ইউ অল